তো গাইজ আকৌ বহুত দিনৰ মূৰত মই আপোনালোকক লগ পালোঁ। তো গাইজ সকলোৱে চাগে ভালে, মোৰো ভাল। মই বৰ্তমান আছোঁ শ্বিলঙত। তো ইয়াতে জেকেট টেকেট পিন্ধি আছোঁ, ঠাণ্ডা আছে। তো আজি মানে ইয়াৰ ভিতৰত মানে কোনোবা এজন ৰিটায়াৰ হৈ আছে, মই ইমান ভালকৈ নাজানো। চিঅ'টিও হ'ব। তো ৰিটায়াৰ পাৰ্টি দিছে সৰুকৈ এটা। মই মানে কেমেৰা কোৱালিটি ইমান ভাল নহয়, সেইকাৰণে অলপমান দূৰত আহিছোঁ, লাইটৰ ওচৰত আহিছোঁ। বাকী ঠিক আছে, কাহা যা ৰে हो? क्यों? ঠিক আছে ফিৰ যাওঁ। একচুৱেলি গাইজ কি জানে না, এইটো বহুত ডাঙৰ পাৰ্টি, মোৰ কাৰণে বহুত ডাঙৰ। কিন্তু ইয়াতে মানে সকলোৱে কৈ আছে ইমান সৰু পাৰ্টি দিছে, আৰু বহুত কিবা কিবি হ'ব লাগিছিল, আইটেম বহুত বাঢ়াব লাগিছিল। কিন্তু গাইজ চাওকচোন কিমান ডাঙৰ পাৰ্টি, মেলা এনেকুৱা লাগিছে কি মেলাতহে আহিছোঁ জানো। তো গাইজ সেইফালে ফাংচন পাতিছে, গায়ক মাতিছে বোলে। তো গান গাই আছে, শুনিছে চাগে। তো ওচৰত যাই কিনে আপোনালোকক বাৰু একবাৰ দেখাই দিম। তো চাই থাকক ভিডিঅ'টো। গাইজ কেমেৰা কোৱালিটি বেয়া, আপোনালোকে বেয়া নাপাব। ভিডিঅ'টো ৰাতি বনোৱা হ'ল, কাৰণ পাৰ্টিটো ৰাতিয়ে দিছে। তথাপিও গাইজ দি দিছোঁ এটা ব্লগ আৰু মই। তো গাইজ মানুহ দেখিছেনে আপোনালোকে কিমান মানুহ হৈছে? বহুত দূৰলৈকে আছে গাইজ, বহুত মানুহ অহা নাই এতিয়ালৈকে। তো এইবিলাক খালী হৈ আছে, আহি আছে। মানে ভিডিঅ'টো মই গধূলি টাইমত কৈছোঁ, মানে এতিয়া টাইম হৈছে 6:30, 6:30 গাইজ এনেকুৱা মানুহ। তো ভাবি লওক 8টা-9টাত কিমান মানুহ হ'ব। তো গাইজ এনেকৈতো গান গাই থাকিব, মাজতে গানটো নোহোৱা হৈ যাব, আকৌ বেলেগ গান ষ্টাৰ্ট হ'ব। কাৰণ আপোনালোকে জানে এই গানটো যদি গোটেই মই ভিডিঅ' কৰোঁ, ভিডিঅ'টো বহুত লম্বা হ'ব। সেইকাৰণে গাইজ মাজে মাজে বেলেগ হঠাৎ মানে বেলেগ গান আহি যাব। তো আপোনালোকে বেয়া নাপাব আৰু। তো এইটো গান এতিয়া মই এইখিনিতে বন্ধ কৰি দিম ভিডিঅ'টো। আকৌ যেতিয়া বেলেগ গান গাব মই অলপমান দিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো তেনেকুৱা হ'ব গাইজ, চাই থাকক আপোনালোকে। विकास भैया, हाँ सर, हाँ। तो यहाँ यार कोई डांस नहीं करता यार। डांस, हाँ बात ये है भाई, फौज में जो मतलब ऑफिसर का गाना है वही चल सकता है। ऑफिसर का गाना है, लेकिन डांस तो कर सकते हैं ना। अगर यहाँ आए 3-4 बंदे डांस करें ना, तो मैं भी जाके उनमें शामिल हो जाऊंगा। मुझे बहुत शौक है। सही है। वो देखो लड़की डांस कर रहे हैं, देखो। तो गाइस অসমীয়া বুজি নাপাই না, লৈ হৈ যোৱা দেই। বেটা ল'ব লাগিছিল আজি, আৰু অসমীয়াত কৈ কেনে টেলি পেলা হয় গাইছ। तो विकास भाई क्या फोटो खींचने आए हो? देख लेते हैं एक बार। फोटो खींचने आए हो? वैसे तो फोटो खींचने के लिए मस्त जगह है। हाँ, प्लेस मस्त है एकदम। फोटो खींचने वाले हो तो फोटो खींचो। हाँ आज मेरा भूल गया, बात ये हो गया ना, मैं DSLR निकालूंगा अभी अच्छा फोटो मारूंगा। आप कुछ निकालो, पर मेरा माल भूल गया है, कृपया उसको ढूंढा। स्टेज में उठ के बोल दो ना, बोल दो मेरा माल गुम हो गया, कृपया करके जिसको भी दिखाई दे वो लाके मेरा सामने रख दीजिए, सामना कर दीजिए। हाँ अरे देखो अरशद कुछ बता नहीं रहा है। अरे अरशद भैया वो फोटो खींचेगा ना, इसीलिए वो उधर रुका है। अरशद यार रिक्वेस्ट करता हूँ, कृपया मेरा पैन कार्ड ढूंढ दे यार। पैन कार्ड? माल को पैन कार्ड बोलते हो? हाँ गुलशन में गुल खिलते हैं जब सहरा में मिलते हैं, गुलशन में गुल खिलते हैं जब सहरा में मिलते हैं। मैं और महबूबा 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 महबूबा
তো গাইজ ভিডিঅ'টো এইখিনি আছিলে ৰাতি মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু ছাৰহঁত আহিল সেইকাৰণে মই দিনত এইখিনি কৈ দিলোঁ তো বাকী যিয়ে নহওক গাইজ ভিডিঅ'খিনি আছিল আজিলৈকে বাই বাই যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ বাই